আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকক। আজি আপোনালোকক দেখাম মোৰ নতুন ঘৰটো। এয়া প্ৰথম ৰুমটো, এয়া বনাবলৈ আছে আৰু ভালছে। এয়া দেখিবলৈ পাইছে বাহিৰৰ নজৰা। এইটো এটা ডাঙৰ ওপৰলৈ চিলিঙি লগোৱা নাই। এইটো এটা 2 নম্বৰ ৰুম দেখাইছোঁ। এইটো 2 নম্বৰ ৰুম। ভালছে হোৱাগে নাই, তেও আৰু দেখাইছোঁ। এইটো পাকঘৰ আধা বনি আছে। এতিয়া মই শেষৰ ৰুমটো দেখাবলৈ লৈছোঁ। এইটো দেখিবলৈ পাইছে শেষৰ ৰুম। চাউলটো বস্তাও ঠিকে খাবলৈ। এতিয়া মোৰ ঘৰটো বাহিৰ ফালৰ পৰা দেখাইছোঁ। বাহিৰ ফালে প্লাষ্টাৰ হোৱা নাই। বাহিৰ ফালে প্লাষ্টাৰ কৰা নাই। ইয়াত প্লাষ্টাৰ কৰিবলৈ চাং ৰাতি হ'লে। এইটো এটা গাঁত খান্দিছোঁ লেট্ৰিন বনাবলৈ। গছত বৰটেঙা লাগি আছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। মোৰ ভিডিঅ' চাই কিবা এটা ভাল পায় ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল বালা আইকনটো দবাই দিব।